হেল্ল' গাইজ, মই যদি মানে মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এতিয়া বাজিছে 5:25 ৰাতিপুৱা 5:25 হৈছে। আৰু মই বাৰু ইমান সোনকালে কিয় ব্লগ ষ্টাৰ্ট কৰিছোঁ, কিয় উঠিছোঁ কৈ আছোঁ। শিৱৰাত্ৰি কৰি উঠিছোঁ আচলতে, ভগৱান ভোলে বাবাৰ কাৰণে। আৰু শিৱৰাত্ৰি আচলতে দুদিনীয়াকৈ পৰিছে, 8 মাৰ্চ আৰু 9 মাৰ্চ। কালি একেবাৰে সময় পোৱা নাই। ৰাতিপুৱা ডিউটি আছিলে, 7 বজাৰ পৰা 4:15লৈকে ডিউটি থাকে আমাৰ। 12টাৰ পৰা আকৌ 3টা বজালৈকে ক্লাছ থাকে। 3টা বজাত আহি গধূলি চাকি দিব মন নগ'ল, মানে দিলোঁ, কিন্তু মানে নোখোৱা নোলোৱাকৈ দি এটা ভাল লাগে। চ' মই ভাবিলোঁ আজি শনিবাৰ আগত এতিয়া মই ৰাতিপুৱা উঠিছোঁ, এতিয়া মই ধুনীয়াকৈ একো নাখাওঁ, ভাত পানী নোহোৱাকৈ ধুনীয়াকৈ চাকি বন্তি দি মই ডিউটি যাম। ডিউটি 1টা বজালৈকে কৰিম। আজি শনিবাৰ, আজি ক্লাছ নহয় আমাৰ, সেইকাৰণে ভাল চাঞ্চ এটা পাইছোঁ। 1টা বজালৈকে ডিউটি কৰিম। 1টা বজাত আহি একেবাৰে 2:30 বজাত কাষৰ এটা মন্দিৰ আছে, মানে মন্দিৰত যাই চাকি বন্তি ভাল লাগে ন, হেৰি শিৱৰাত্ৰিৰ দিনা। ঘৰত থাকোঁতে গৈছিলোঁ, চ' এতিয়াও মানে যাব মন যায়, সেইকাৰণে মেমে পাৰ্মিশ্যন দিলে। চ' মই মানে আৰ্টৰ মাজত যাম বুলি ভাবিলোঁ। সেই চাফ চিকুণ কৰি ইয়াতে বন্তি জ্বলাই দিম, তাৰপিছত মই ডিউটি যাম, ডিউটিৰ পৰা আহি যাম, ঠিক আছে। এতিয়া মই পুৰুষৰ মুখটো মানে দাঁত ব্ৰাছ কৰি আহোঁ, কাৰণ মোৰ বহুত টোপনি বুলি ভাব আহি আছে। আৰু এইখিনি কৰি গা পা ধুই কামখিনি কৰি লওঁ, ঠিক আছে। তেনেহ'লে ভিডিঅ'টি চাব সম্পূৰ্ণকৈ, আৰু সেই কিবা ভুল হ'লে কমেণ্টত জনাব। আৰু ঠিক আছে, তেতিয়াহ'লে মই গা পা ধুই বিচনাখন পাৰিলোঁ। এইখন আজিৰ কাৰণে চলিলোঁ, লেতেৰা হৈছে অলপমান, হৈ গ'ল। গা পা ধুই আহিলোঁ, আৰু এতিয়া চাফা চাফা কৰি মুচিম, তাৰপিছত চাকি বন্তি জ্বলাম। আৰু মই এইফালে মানে অকণমান জেগা আছে মোৰ ৰুমটোত, অকণমান ঠাই আছে, তাত মই ইয়াতে সৰস্বতী মাক প্ৰথম থৈছিলোঁ। আৰু এয়া মই মহাদেৱ বাবা আৰু হনুমান প্ৰভুৰ মানে ফটো আনিছিলোঁ, সেইটো মই ইয়াতে লগাম আগতে। আৰু এইটো বাহিৰখন। তাৰপিছত মই এটা বক্স আনিছিলোঁ, এইটো বক্স মানে চাকি দিবৰ কাৰণে। মই বোলো ইয়াতে ধুনীয়াকৈ মাৰি দিম, মাৰি ইয়াৰ ওপৰত চাকি জ্বলাম, মানে ডাইৰেক্ট তলত চাকি দিব ভাল নালাগে, সেইকাৰণে মই ভাবিলোঁ এইটোত বনাই চাকি দিম। কৰি ল'লোঁ, ফটোখনো আঁতৰাই ল'লোঁ, আৰু ইয়াতে মুচি বন্তি জ্বলাম। ৰুম চব মোচা হ'ল। এতিয়া এই বক্সটো বনাম, মানে ইয়াৰ ওপৰত চাকি দিম, এই কাগজতে মেৰিয়াই দিম গোটেই বক্সটো, তাৰপিছত চাকি দিম। বনাই আছোঁ এতিয়া, চাকি দিব কাৰণে ধুনীয়া এটা। এয়া বক্সটো হৈ গ'ল, মানে মই গোটেইফালে দিয়া নাই, এইটোতো লুকাই থাকিব, আৰু এনেকৈ থাকিব। আৰু ইয়াতে ধূপ কিবাকিবি, তেলৰ বটল কিবাকিবি এনেকৈ ভৰাই থৈ দিম ইয়াতে, আৰু ইয়াৰ ওপৰত ইয়াতে চাকি দিম, হৈ যাব। এইটো এতিয়া মানে তাতে লগাম, আৰু এই দুখন আৰু তাৰপিছত সৰস্বতী মাক চাকি দিয়া হৈ গ'ল। আৰু ইয়াতে মই মানে পানী দিছিলোঁ, পানী দিব লাগে, আৰু মানে ইয়াতে বুট আনা হ'ল, সৰুকৈ কাটি দিলোঁ। আৰু এইফালে ধুনীয়াকৈ মই মানে বস্তুবিলাক থৈ দিছোঁ, মানে ধূপ কিবাকিবি চাকি থাকি এনেকৈ থৈ দিছোঁ। হ'ল আৰু ভাল লাগে কিবা এটা চাকি বন্তি। চাকিলৈকে দিয়া হৈ গ'ল, আৰু এতিয়া মই ডিউটি যাম। আৰু ডিউটি শেষ হ'ব 1টা বজাত আহি মই আকৌ 2টা-2:30মান বজাত আকৌ কাষত এটা মন্দিৰ আছে, শিৱ মন্দিৰ, তালৈকে যাম, তাত চাকি থাকি দিম। আৰু তাৰপিছত দেখুৱাইছোঁ আৰু কি কৰোঁ। এতিয়া মই ডিউটি যাব একদম টাইম হৈ গৈছে, তাড়াতাড়ি ওলাই ডিউটি যাম। চুইটাৰটো নিদিলেও হয়, মানে ঠাণ্ডা হৈছে, তথাপিও আৰু ঠিক আছে। এয়া ওলোৱা হৈ গ'ল, আৰু এতিয়া মই ডিউটিলৈকে যাম, ডিউটিৰ পৰা আহি মন্দিৰলৈকে যাম, ঠিক আছে। মোবাইলটো ইয়াতে থৈ যাম, ডিউটিত মোবাইল এলাও নাই, চ' ইয়াতে থৈ যাম। আহি লগ পাইছোঁ আপোনালোকক। ডিউটিৰ পৰা আহি পালোঁ, আৰু এতিয়া ডিউটিৰ পৰা আহি মই গা পা ধুব ৰ'বা। এয়া ওলাই ল'লোঁ, আৰু লগৰ কেইজন আহি আছে, আৰু আমি যাম এতিয়া মন্দিৰত। এতিয়া হোষ্টেলৰ পৰা ওলালোঁ, আৰু কেইজনী ডিউটি আছিলে আহি পালে, এতিয়া আমি দুজনী যাম এতিয়া। আৰু এতিয়া এই মন্দিৰটো পাই গ'লোঁ, এতিয়া ইয়াত চাকি বন্তি জ্বলাম।
বৰ ধুনীয়া তত্ত্ব আছে অঁ যিটো সদা কৰি আছো মই অনুভৱ দুগ্ধ কৰে মনীষ হৰি মই হেৰিয়াত ধুনীয়াকৈ গাই কৈছ গাড়ী চলাই গাড়ী বোৱাৰী আছে নাতি আছে আৰু এইটো কথা নাই বাৰু দিয়া এইটো চলাই চাব লাগিব আমি এতিয়া যাবলৈ ওলাইছোঁ গোটেইকেইজনীয়ে ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ এতিয়া আমি আকৌ হোষ্টেল যাম পুৱাৰ পৰা গোটেইকেইজনী মানে একো খোৱা নাছিলোঁ পূজা বুলি আৰু তাতে ডিউটিও কৰিলোঁ মানে ভাগৰো লাগিছে বহুতখিনি এতিয়া ভাবিলোঁ ইয়াতে কিবা এটা খাই লওঁ কাৰণ হোষ্টেললৈ গৈওতো ভাত পানী এতিয়া নাপাম একেবাৰে ৰাতিহে পাম সেইকাৰণে বোলো ইয়াতে গোটেইকেইজনীয়ে কিবা এটা খাই লওঁ সেই বুলি ইয়াতে সোমালোঁ বাজিছে বেছি দেৰি হোৱা নাই 4টাত আহি পালোঁ আহি মই শুই গ'লোঁ এতিয়াও মানে কি 6টা বজাত প্ৰাৰ্থনা হয় আমাৰ প্ৰাৰ্থনা কৰি আকৌ শুই আছিলোঁ এতিয়া বাজিছে 7:30 এতিয়া উঠিছোঁ আৰু ভিডিঅ'টো আজি ইয়াতে সামৰণি কৰিলোঁ বাকী কিবা যদি ভুল হৈছে কমেণ্টত জনাব আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে টাটা